गाड़ी আছে লাহে লাহে खाना बना दिया हाँ फिर से खाना बना दिया आ जाओ गिरेगा नाम को इतना मोट को अच्छा नाम बेटा তো মাত্ৰ আহিলো অফিচৰ পৰা আৰু এই লৈ আহিছো এই কি জানে মানে ধানত থকা পোক মানে ফৰিং টাইপৰ কুক্তি কয় আমাৰ আৰু বৰত কয় গুমা গঠাও এইটোৰ ষ্টাৰ্টিং কৰিম চ্যালেঞ্জ ভিডিঅ' নভস্মিতাৰ গাতে উঠাই দিব ৰ'ব কালি আমি তিনটাই ফুড চ্যালেঞ্জ কৰিম হা ষ্টাৰ্টিং এইটোৰ পৰা এনিকে দিদিছে না মই তোরা গাতে উঠিল কি করবি কি বস্তু কি কয় তোক গুমা গঠাও বা বৰদি কৈছে কি কয় বৰদি গুমা গঠাও ও বা তো কালি ৰাতিপুৱাৰ পৰা ভয়ংকৰ এটা ফুড চ্যালেঞ্জ হ'ব মুখখন মোবাইলটা সোমাই ল মুখখনত ইমান ঘুমটি লাগে ইतना छोटा है क्या घूम से उठा हाँ ये नवस्मिता লোভে লাগছে এই ছি জিভা লগাইছে कौन है ये लोग कहाँ से आते हैं ये আৰু ইফালে পুৰা ফ্ৰাই হৈ আছে ফ্ৰাই মাস্টার শেফ মই হা পোকা বনোৱা মাস্টাৰ শেফ মই আজিকালি একদম রেডি হৈ গ'ল তো আজি ফুড ব্লগটো ষ্টাৰ্টিং একদম পুকৰ পৰা চাওক যে পুক থানা তা মই টেস্ট কৰি চাও বহুত টেষ্টি ধানৰ পুক কাম টেষ্টি tamam তো ফুড চ্যালেঞ্জ হ'ব আৰু ঘৰত নহয় বাহিৰত ক'ৰবা বেলেগত লৈ গৈ আছো য়েছ ভিডিঅ'ত আগবঢ়াৰ আগতে এটা মজাৰ ৱেবছাইট www.lotus365.com ৰ বিষয়ে আপোনালোকক জনাই দি আছো ৰ'ব য'ত আপোনালোকে প্ৰিডিকশ্যন কৰি বহুত টকা জিকিব পাৰে ক্ৰিকেটত কোনে মেচ জিকিব ফুটবলত কোনটো টিমে গ'ল দিব আৰু লগতে ইয়াতে 200+ গেম আছে যিটো আপোনালোকে খেলিব পাৰিব আৰু গোৱাৰ মজা এই সাইটটোতে আপোনালোকে পাই যাব আৰু ইমানবোৰ গেমৰ ভিতৰত মই খেলো ৰোলেট আৰু এই গেমটোত এটা বল ঘূৰি থাকে আৰু সেই বলটো কোনটো নম্বৰত যায় ৰ'ব সেইটো ক'ব লাগে ইভেন নম্বৰত যাই ৰখিব নে অড নম্বৰত যাই ৰখিব বিশ্বাস কৰক এই গেমটো খেলি মই বহুত কামাই লৈছো লোটাস 365 101% সেফ আৰু ট্ৰাষ্টেড হয় আৰু ইয়াৰ ব্ৰেণ্ড এম্বাসাডাৰ হয় নৱাজুদ্দিন সিদ্দিকী উৰ্বশী ৰটেলা আৰু কৃতি খাৰবান্দা আৰু ইয়াৰে ইনষ্টাগ্ৰাম @lotus365 ৱৰ্ল্ডত গৈ আপোনালোকে ফলো কৰি ল'ব আৰু আপোনালোকে চাই ভাগৰি যাব কিমান চেলিব্ৰিটিয়ে এখেতসকলৰ প্ৰমোচন কৰিছে আৰু সবচে ভাল কথা কি ইয়াতে আপোনালোকৰ উইথড্ৰল 20 মিনিটছৰ ভিতৰত হৈ যায় লাগে দিনে হওক বা ৰাতি এতিয়া আপোনালোকে একাউণ্ট ওপেনিং কৰিলে 365 ৰ এটা বোনাস পাই যাব তো এতিয়াই গৈ ৰেজিষ্টাৰ কৰক www.lotus365.com अब जीतेगा सारा हिंदुस्तान तो আজি ফুড ব্লগটো যোনটো আছে না বাহিৰত কৰিম বাহিৰত পকৰা ঠিক সে পকৰা হ্যান্ডেল পকৰা পকৰেগা আৰু আজি বাহিৰত ইয়াতে কৰিম ইয়াতে হা কাৰ্জিও তো আইছো কাৰ্জিও চাপাগুৰি হিমালয়া হোটেলৰ পিছফালে তো ইয়াতে একচুয়ালি আমাৰ গাড়ীৰ কামো আছে আৰু প্লাস ইয়াতে আমাৰ আজি হ'ব ফুড চ্যালেঞ্জটো এইখন গাড়ীৰ ওপৰত মানে কোটিং এটা কৰিম কি কোটিং কৰিম আপোনালোকক দেখুৱাম মই গাড়ীখনৰ কাম হৈ থাকিব আৰু লগতে কি হোগা कुछ चैलेंजिंग बोले क्या खिलाएगा कासा पका खिलाएगा फिर से कासा नहीं खिलाएगा कासा मत खिलाओ कासा नहीं खिलाएगा तो ये मध्य प्रदेश का गंदगोल हो जाएगा गंडगोल हो जाएगा हाँ। তো ইয়াতে আইছো এয়া কোল্ড ড্ৰিংক ল'ব আৰু বেলেগ ধৰণৰ কোল্ড ড্ৰিংক ল'ম আৰু কিয় কোল্ড ড্ৰিংক লৈ আছে অলপ পিছত গম পাব আৰু প্ৰথম মা খেলিব তাৰ পিছত নৱস্মিতা তোমাৰ কাৰণে গুটকা চ্যালেঞ্জ কৰো নেকি বলক বঢ়িয়া ডাব্বা ল'ব লাগিব কিন্তু বহুত কেইটা লাভটো মৰে না আজিকালি নাখাই মই তাইক এনেই জগাই দিওঁ গুটকা খাইছিলা নেকি তো এইবোৰ গোটেই সজাই লৈছো দেখিছে পুৰা গোটেই সজাই লৈছো এইটো বিয়াৰৰ গ্লাছ আনবা কৈছো বিয়াৰৰ গ্লাছ লৈ আহিছে আৰু এতিয়া মাক চকুত এইটো বান্ধি লৈ আহি টেষ্ট কৰিব দিম কোনটো টেষ্ট কি হয় মা কোনটো পাৰব না মই কৈ আছো এইটো ORS হাগা হৈ থাকে এইটো বাকীকেইটা নাম আহিব মুখত বাকীকেইটা নাম কৈ দিম মা আছে সেই ৰুমৰ ভিতৰত আৰু চকু বান্ধি লৈ আহো কানা মানুহ নিচিনা কেনেকে লৈ যায় ক'ত লৈ যাম অন্ধ হ'ব চকু দুটা টিপা মাৰি ধৰছা ৰ আইঅ আইঅ ইমান ঠাণ্ডা লাগে কোল্ড ড্ৰিংক আছে
নামবিলাক মই কৈ দিম ক'ল্ড ড্ৰিংকৰ তোৰ চেলেঞ্জ এটা এটাকে বাকি দিম তই খাই ক'ব লাগিব যে সেইগিলাৰ নাম কি নেদেখনি কেনেকে গম পাম কোকা ক'লাটো গম পা না ককা কলা গম পাম খাইছো ORS ORSটো খাইছো কেতিয়া খাইছা ORS কি হ'লে খা মধ্যপ্ৰদেশৰ গণ্ডগোল হলি মধ্যপ্ৰদেশৰ গন্ধ আগা হ'লে খায় আগা হলি খাওঁ স্প্ৰাইটটো খাইছো স্প্ৰাইট খাইছা গেছ হলি খাওঁ গেছ উগাৰ আহি গোটেই ওলাই যায় কি হয় কৰি উগাৰ আহে আহিলে গোটেই গেছগিলা ওলাই স্প্ৰাইট খালে আমুল কুল সিটা হলে খা নাই মাউণ্টেন ডিউ খাৱা নাই মাউণ্টেন ডিউ আৰু এইটো কি বস্তু ষ্টিং খাইছে ষ্টিং টিনৰ যে কিবা থাকে যে টিনৰ বাকচত থাকে ন টিনৰ হেৰিত থাকে নহয় হয় গম পাইছো দে चीटिंग करता है तू चीटिंग 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 करता है तू খাই ক'ব পাৰিবি না খাই চাওঁ দেচোন আগতে জিভাখনেহে গম পাব চকু দুটাতো অন্ধ কৰি থৈছা দেখোন জিভা দিয়ে কি দেখা পায় নেকি গন্ধহে লয় গন্ধ জিভাটি গন্ধ লয় সোৱাদহে লয় স্টাৰ্ট চেলেঞ্জ অলপ हाँ डालिमी ले लो नाम बोलने से नहीं खाऊंगी কি मेरा आयुक खाएगा নাম बोलने से नहीं খাওগে মা ले लो মা অলপ দিছো কাৰণ কোল্ড ড্ৰিংক ইমান ভাল নহয় দেহাৰ কাৰণে ইটা কোকা কোলা গম পাইছে এবাৰ এইটো দিমে এইটো কিবা মদ খা দি খুৱাব লাগছা দেখোন হা মদ খা দি খুৱাব লাগছা দেখোন কি এইটো স্প্ৰাইট হোগা স্প্ৰাইট ডালিমি গম পাই গৈছে চব এইবাৰ দুটাত জিকলো দুটা জিকিল ৱাও আৰু খাব লাগব কি দি 3 নম্বৰ চ্যালেঞ্জ ইটা ওয়ারেস হা ওয়ারেস ইটা ওয়ারেস ঠিকে ধরছো মই হাগুৰি ওয়ারেস ঠিকে শুনছে নেক্সট চাও মা এইটো পাৰে না নাই এইবাৰৰ পৰা অলপ টান হৈ যাব পাৰেগা जीवाई बोलेगा हम पारेगा या नहीं पारेगा अभी बोलेगा हाँ हाँ ये गाखिर गाखिर मालूम है हाँ ये गाखिर गाखिर मालूम है अमूल का कोई चीज है साला अमूल का कोई चीज है सियल बेटा सियल माँ अमूल स्प्राइट আমুল স্প্ৰাইট নেক্সট এবাৰ দিছো এইটো আপোনালোকে দেখিছে নামটো নকওঁ गंध है গন্ধ হয় वाह कैसा तीता तीता लगता है हाँ ये थोड़ा दूसरा किस्म का है जरूर 3 का बकस में रहता है ना 3 का बकस में रहता है 3 का डिब्बा में মাক কসম গলো মাক কসম 3 का গলো डिब्बा में रहता है क्या नाम भूल गया इस्तिमोना क्या है নাম নাজানে কিন্তু মালটো গম পাইছে কি মাল इस्तिमोना क्या बोलता है দেখা মানে এটা আইডিয়াতে কইছে ডেঞ্জার আইডিয়া শিয়াল বেটার শিয়াল মা এবার क्या खिलाएगा এবার দেখো वो स्प्राइट जैसा है তো এইটো মা নোৱাৰিলে নেক্সট আৰু লাষ্ট আৰু সবচে দামী बाप रे क्या मत मत बोलता है ते निशा धरबो मोर নাম ক इटा मत को अच्छा ना तो बेटा এইটো রেড বুল लाल हार खार गरु লাল হার গরু ओ তো এতিয়া চ্যালেঞ্জটো জাস্ট স্টার্ট হৈছে আৰু বহুত চ্যালেঞ্জ আছে অলপ পিছত মাক এটা বেলেগ ঠাইত লৈ যাম আর কি খুৱাবি মারবা খুদা তো বৰ্তমান চাওক একদম লেমিনেশনৰ নিচিনাই এই লিকুইডটোৱে হ'ল আপোনাৰ গ্ৰাফিং কোটিং বুলি কয় গ্ৰাফিং চেৰামিক কোটিং আচ্ছা গ্ৰাফিং সিরামিক মালিকে নিজে কৰি আছে গ্ৰাফিং কোটিঙৰ এডভান্টেজ বহুত কেইটা আছে যেনেকৈ আপোনাৰ হাইড্ৰফোবিচিটি আহিব ধূলি লেতেৰা এইবোৰ পটককে মানে ৰৈ নাযায় আপুনি অকণমান স্লাইট পানী দিলে ওলাই যাব মইতো দেখাই দিম কেনেকে পানী দিলে পিছলি পৰি যায় কচু বাটৰ নিচিনা তাৰপিছত হয় ইউভি ৰেজ প্ৰটেকশ্যন আছে আচ্ছা ইউভি ৰে কালাৰ প্ৰটেকশ্যন হয় আৰু কি স্ক্ৰেচ লাগিলে মাইনিউট যোনবোৰ স্ক্ৰেচেছ আছে সেইবোৰ নালাগিব পটককে মানে সৰু সুৰা দাগবিলাক নালাগে আৰু আপোনাৰ এইটো ৱাৰেণ্টিও পাই যাব আপুনি 3 ইয়াৰ ৱাৰেণ্টি তিনি বছৰ ৱাৰেণ্টি A few moments later. তো মাৰ লৈ আহিলোঁ আৰু এখন দোকানত আৰু ইয়াতে বহুত স্পেচিয়েল বস্তু আছে দেখাই আছো কি खाना बना दिया फिर से खाना बना दिया आ जाओ आ जाओ रुको गिरेगा মাৰ কাৰণে আৰু এটা চ্যালেঞ্জ হ'ব আৰু ইয়াতে চাওক বিভিন্ন ধৰণৰ
বঙাইগাঁৱত বোধহয় এটাই দোকান আছে দোকানখনৰ নামো অলপ ইউনিক শুক্ৰ শনিবাৰ নিৰামিষ দোকানখনৰ নাম আৰু দোকানখনত চাওক কিমান ধৰণৰ ইয়াতে চপ আৰু পকৰা বনোৱা হয় চাওক এইটো 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 দিছে এইটো ইউনিক দেখিছে এতিয়া নাম নকওঁ নহ'লে মা শুনা পাবা হাঁহি আছে क्या खिलाएगा अभी এয়া চপ বা বৰা আপোনালোকে যি নকয় কিয় লৈ লৈছোঁ আৰু মা এতিয়া টেষ্ট কৰি দে এটা এটা ল এটা কামোৰ অলপ ক কি হ'ল रुको কি কচোন ये मीठा लौका हाय राम गलत हो गया ফুল হৈছে এইটো গাজৰৰ আছিল মিঠালৈ কৈ দিছে দে থৈ দে সেইটো হৈ আছে কি এতিয়া কিহৰ ক কিহৰ চপ খালি ক इस्लाम का है ইছলাম মাছ মিছা মাছৰ এইটো পাৰছে এইটো যদি ক'ব পাৰা তো কি গিফ্ট লাগে মই চব দিম কি মাংস মাংস পাইছা ये कासकोला का हो जाए कासकोला का ফুল হৈছে এইটো কলত দিল तो कासकोला का নহয় কোৱা নাই তই এটা লাষ্ট কি আছে ক এইটো ये मीठा लौका है এইবাৰ পাৰিছে এইটো মিঠা লাও তো এতিয়া নৱস্মিতাক চকু বান্ধি লৈ আহো নৱস্মিতাক চকু বান্ধি লৈ আহিম এইবাৰ তো নৱস্মিতা পাৰে নে নাই চাওঁ আহি পালো ঘৰ আৰু তোৰ জেগাত এইবাৰ কাই যাব চেলেঞ্জত এবার কাই যাব আমার বুয়ারি যাব কি চকু বান্ধি নেকি কি তো কি স্টাইল মানে বান্ধি দিয়ে ये हमारा स्टाइल है বান্ধ তো ফাইনেলি নৱস্মিতাক চকু বন্ধ কৰি লৈ আহিলো জেগাখনত আমাৰ সৰু গাড়ীখন গেৰেজতে আছে আজি কাম চলিব গোটেই ৰাতি তো থাৰ লৈ আহিছো এতিয়া তাইৰ হ'ব ফুড চেলেঞ্জ চকু মুজ বন্ধ কৰি খালি জলকীয়া খুৱাই নিদিবা চকুৰ নিদিও দিয়া নহ'লে টিকা জ্বলব হয় গাড়ী আছে লাহে লাহে হাত ধৰা এইফালে ক'ত যোৱা এইফালে আহা বহা ইয়াতে বহা বহিম বহাচোন বহা হেলি যোৱা গম পাবা ফটোৱা খুৰী নাম নক'ব হা এইবিলাক দিয়ক ইজলা দিও এই চাবা এই নাচাবা তুমি খাই কেনে ক'ব লাগিব যে এইটো কিহৰ কি খাই আছা ঠিক আছে আচ্ছা মাৰে তো নিয়া গেলাম আবার এই যে বউ আসছে চোখে বাঁধতে খুৰা হাঁহি আছে এই দেখে কানা এই কিয় দেখা এই দেখা নাপাওঁ মই নাচাবা ৰাইট হেণ্ড কি গৰম দেখোন লোৱা এইটো কি টেষ্ট কৰা প্ৰথম আৰু ক'ব এইটো কি কি বস্তু আৰু কিহে দিব নোৱা কোৱা এইটো ৰঙালাও হা ৰঙালাও এইটো মাও এইটো ৰঙালাও কৈছিল না কৰি তো মাও ফেইল হৈছে নৱস্মিতাও ফেইল এইটো গাজৰ এইটো যদি খাই ক'ব পাৰা হা তে চকু খুলি দি তোমাৰ কাৰণে ডাঙৰ গিফ্ট আছে মুখা কৰি কোৱা হাতে দি কৈছো যোৱা এনেকে বিৰাট চালাক এইটো কলডিল হা কলডিল এইটো জিকিল কলডিল গিফ্ট দিম দিয়ক তাক নেক্সট এই ৰনা কি নাকে চাকে লগাই দিয়া এইটো ধৰিব পাৰে নে নাই নাজানো কি কোৱা এইটো ইজি একদম ইজি পিয়াজ নৰসিংহ পিয়াজ মোক এক কামোৰ খাব দি বাকীখিনি নিজে খাই থাকে হা কৰা মায়ে বেয়া এইটো নেক্সট কোৱা সোনকালে কোৱা ৰবা না এইটোতো ৰঙালাও হ'ব এইবাৰ য়েছ ৰঙালাও এই ভাইটি এইখিনি কামত আছে অলপ কি হ'ল পুৰা জলকীয়াৰ চাটনি আছে কি হ'ল বহুত বেয়া কৰাও কোনোবা জনমান শত্ৰু আছিল নেকি জ্বলা লগাই দিছোঁ মুখত বেচেৰা চকু বন্ধ কৰি খোৱালো এতিয়া চকু খুলি খোৱা হাও নকৰে খাও যোৱা দে আ কৰা খাবি এখন আৰু বঙাইগাঁৱত বিদ্যা এইখন দোকান 7 টকাৰ পৰা ষ্টাৰ্টিং না কৰি 7 টকা 10 টকা 15 টকা এতিয়া দিনত 7 টকাত এইবিলাক চপ আচৰিত The next day.
আৰু চাওক এয়া যোনটো গ্ৰাফিং কোটিং কৰিছোঁ চাওক পানী পৰিলে পানীবিলাক কেনেকৈ কচু পাতৰ নিচিনা পিছলি পৰি যায় এতিয়া মানে যিবিলাক ধূলি বালি লাগিব স্ক্ৰেচেছ খুব কম পৰিব তো গাড়ীখন আজিহে মানে এটা দিন ৰখাৰ পিছতহে এতিয়া গাড়ীখন পূৰা ৰেডি হৈছে এইখিনিয়ে আহে মোৰ বন্ধুৰে দোকান হয় আহিব ইয়াত হিমালয় হোটেলৰ পিছফালে চাপাগুৰিত আছে আহিব এই গ্ৰাফিং কোটিংটো কৰি যাব বা নেনো কোটিং সব এভেইলেবল আছে হয় আৰু কাৰ ৱাছ থাৰ ৱাছ সব মানে প্ৰিমিয়াম ৱাছ পাব ইয়াতে তো কেনে লাগিল ফুড চেলেঞ্জটো খানা কেনে লাগিল চকু মুজি খাইছোঁ কি সোৱাদ পাম লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অতি সোনকালে 300 কৰি দিব আজিলৈ বাই 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 টেক কেয়াৰ